গাইছ মোৰ ইমান প্ৰব্লেম হৈছে আৰু মোৰ ভাৰতীয় কেইটাৰ বেছি প্ৰব্লেম হৈছে মানে চোতালখনত কাপোৰ মেল দিয়া তাৰ নাই সো আজি কি কৰিছে ইহঁতে গোটেইবিলাকে লগ লাগি গোটেই লোহাৰ পাইপ পুতিছে আৰু এইটো ফালে ইয়া দেখিছেনে এইবিলাক পুৰা পুতি লৈছে আৰু এতিয়া সিহঁতে ধুনীয়াকৈ তার লগাই আছে মানে এই লোহাৰ পাইপডাল যে আছে গোটেই এনেকৈ ভাগ কৰি কেনে মানে ইয়াতে 10 ঘৰ আছে গোটেই ভাৰতীয় সবয়ে মিলাই কেনে এনেকৈ তার টানি লৈছে আজিৰ পৰা মানে গাইজ কাপোৰ মেলাত টেনশ্যন নাই আৰু মই মানে ইহঁতৰ হেডেক উঠাব নালাগে নহ'লে সদায় কয় মামি আমি কাপোৰ ক'ত মেলি দিম কাপোৰ ক'ত মেলিম ইমান টেনশ্যন কাপোৰ মেলাক লৈ আজিৰ পৰা আৰু সেইটো টেনশ্যন ফ্ৰী হৈ গ'ল গাইজ আজিৰ পৰা আৰু টেনশ্যন নাই আৰু এতিয়া দেখিছেনে এই সেইখিনি মোৰ কাপোৰ মেলাই আছে ইহঁতে কৈ আছে বাঁহডাল কাটি কেনে পেলাই দিয়া দেখিবলৈ বেয়া দেখি আছে নতুনকৈ ইয়াতে বান্ধি দিছে ইমান দিনৰ পৰা তাতে গাইজ কাপোৰ মেলি দি আছিলে ইমান দিনে বেয়া দেখা নাছিলে আজি সিহঁতে বেয়া দেখিছে আৰু মোৰ কাপোৰখিনি যে আছে বেছিকৈ মুখ খোজাই আছে ইমান বদমাছ আৰু সবচে বদমাছ গাইজ এইজন চেক যে চাৰ্ট পিন্ধি আছে এইটো বেছি বদমাছ গাইজ সি মানে বেছি আৰু মোৰ পিছা লাগি আছে মানে কাপোৰখিনি গুচাই দিব লাগে চ' গাইজ আপোনালোকৰ এনেকুৱা প্ৰব্লেম হয়নে কেতিয়াবা কাপোৰ মেলাক লৈ মোৰ বহুত বেছি প্ৰব্লেম হয় মানে আজি তাৰ টানিহে এৰিবি না কি হা তহঁতৰ ইমান প্ৰব্লেম কাপোৰ মেল দিয়া বাপৰে বাপ কোনে পায় ন চানু তক আজিৰ পৰা কোনে পায় খালি কাপোৰ পৰিব দে বাহিৰত ই গাছ বহুত বেছি বদমাছ ই খালি মোৰ কাপোৰখিনি য'ত মেলা আছে সেইডাল কাটোকে আছে কাপোৰ পৰিলে কিন্তু দেখা পাবি হাই নাকাটিবি আৰু এটাইটো ফালে মানে ইহঁতে আজি পুৰা মানে কাপোৰ বান্ধিয়ে এৰিব এইবিলাক গোটেই ৱেল্ডিং কৰিছে এতিয়া নতুনকৈ এইবিলাক এতিয়াই পুতিছে গাইছ ইহঁতে এইজনী তাৰ পৰাই বকি আছে ফেকো কৰি আছে সব সাইড কৰি দে দেখিবলৈ বেয়া দেখা হৈছে নহয় সাইড কৰি দে এই কোণাৰ পিনে থৈ দে কোণাৰ পিনে দে তহঁতে লগা আৰু মই যাওঁ